So hey guys, welcome back to my channel. So guys, মানে আজি কথাটো হৈছে এনেকুৱা মানে আজি ওলাইছোঁ হেৰিতে কাবাইটাৰী যাবলৈ কিন্তু তথাপি চাইকেল লৈ তো এতিয়া কাবাইটাৰী যাই আছোঁ মানে দুটা কাম আছে। এটা কাম হ'ল মোৰ এই হেডফোন যে দেখিছে হেডফোনটো মানে কিবা নচলা হৈ গ'লে এটা কথা নকয় এটা কথা নকয় সেইকাৰণে যাবলৈ মানে ৱাৰেণ্টি আছে সেইকাৰণে যাই আছোঁ বদলাবলৈ। তো বলক নাকি আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু গাইছ এইফালে আছে মোৰ KTM। এইটো হ'ল মোৰ KTM চাইকেলটো মানে বেছি নষ্ট হৈ থাকে কিয় বা পৰহি মানে ঠিক কৰিলোঁ তো চলো এতিয়া যাই আছোঁ। এতিয়া হেলাবাকৰি পাৰ হৈ আহিলোঁ মানে আৰু বহুত দূৰ যাব আছে সেইকাৰণে আজি মানে চাইকেল লৈ যাম বুলি ভাবিছোঁ। মানে বেছি গাড়ীও পোৱা নাযায় না সেইকাৰণে। আৰু এইবাৰ বানপানী কিয় হোৱা নাই চাওঁ এইফালে। আৰু এটা কথা হ'ল মানে আজি মই অকলে যাই আছোঁ তথাপি চাইকেল লৈ মানে দূৰত কিন্তু বেছি দূৰত নহয় মানে বহুত মানুহে চাইকেল লৈ যায় ভাবিলোঁ ময়ো আজি অলপমান চাইকেল লৈ যাওঁ তো চলো নাকি। তো গাইছ চাইকেল লৈ ওলাইছোঁ মানে আজি যাবলৈ চাওক চাইকেল আছে মোৰ। এতিয়া যাই আছোঁ অলপমান গেলে কাবাইটাৰী পাম তাৰপিছত পাম অলপমান গেলে পাম চলন্তপাৰা বজাৰ তাৰপিছত কাবাইটাৰী তাৰপিছত সেইফালে এটা পুৰণ কাবাইটাৰী আছে ওতে যাব লাগিব। মানে তাৰ পৰা মোবাইলটো কিনিছিলোঁ আৰু হেডফোনডালো কিনিছিলোঁ। ইয়াতে বাঁহ লোড দি আছে মানে ইয়াতে এইলাদি কাগজ বনাব নেকি নে কিবা কৰিব বিল্ডিঙতে দিব নেকি। আৰু এইফালে পাই গ'লোঁ নাৰ্চাৰী আসাম নাৰ্চাৰী চাওক নাৰ্চাৰী হয় এইটো। আৰু আগত এইটো হ'ল বেছিমাৰী। গাইজ আহি বেছিমাৰী পাৰ হ'লোঁ। বেছিমাৰী পাৰ হৈ এতিয়া ৰেলগেট পাম আৰু অলপমান আছে স্পীড যাব লাগিব আৰু ঘৰত যাব লাগিব। আৰু কাবাইটাৰী বজাৰতো যাব পাৰোঁ যিহেতু আজি হ'ল শনিবাৰ আজি বজাৰ বাৰ যাই কিবা বস্তু অলপমান কিনিব লাগিব তাৰপিছত কিনি তাৰপিছত ঘৰত যাম তো চলো। আৰু এইটো হ'ল বেছিমাৰী মাদ্ৰাছা। মই কেইদিনমান পঢ়িছিলোঁ ইয়াতে মাদ্ৰাছাত। আৰু মোৰ চাইকেলটো কিয় বা একফালে কাটে মানে ইদি যায় খালি ইদি যায় হাত তাৰ বিষাই যায় মানে একফালে কাটিলে কেনেকুৱা হয় মানে আপোনালোকে গম পায়নে মানে এক চাইড দি যায়। আহি আমি ৰেলগেট পাই গ'লোঁ। আৰু গাইছে এইবাৰ কিয় বা বানপানী নাহিল অলপ বানপানী আহি আছে মানে এইবাৰ বানপানী হোৱাই নাই হ'বনে নাই নাজানো হ'ব পাৰে মানে আৰু মানুহে কয় যে আৰু কেইদিনমান পিছত হ'ব পাৰে। আৰু এইফালে চাওক মানে অলপমান আহিছে বানপানী নাহা নহয় চাওক সেয়া ৰেলগেট পাৰ কৰি আহিলোঁ। এতিয়া এইফালে চাওক মোৰ এইফালে আছে বানপানী সেইফালে মানে আজি মোবাইলত ষ্টেণ্ডডালো লৈ অহা নাই মানে ষ্টেণ্ডডাল লৈ আহিলে অলপমান ভাল হয় মানে আজি এক হাতত চাইকেল আৰু এক হাতত মোবাইল মানে ষ্টেণ্ড অনা নাই অসুবিধা হৈছে। আহি পাই গ'লোঁ চলন্তপাৰা বজাৰ। এইফালে আছে চলন্তপাৰা বজাৰ চাওক চলন্তপাৰা বজাৰ। পেপে মোৰ বেলো নাই। এনেকুৱা ভিৰত চাইকেল চলাই মই ভাল পাওঁ কিয় বা মানে কাটি কুটি যাব লাগে না সেইটো মোৰ ভাল লাগে কাটি কুটি যাবা। গাইছ লাইন চাওক লাইন ভেকচিন দিবলৈ নেকি ভেকচিন দিব বোধে। আমাৰতো ভালে হ'ল 18 বছৰ হোৱা নাই নহ'লেতো আমাৰো লাইনত থিয় হ'ব লাগিছিল। আৰু এইফালে হ'ল চলন্তপাৰা বজাৰ চলন্তপাৰা স্কুল এইটো চলন্তপাৰা স্কুল চাওক।
ভাগৰ লাগি গৈছে মানে বহুত দূৰৰ পৰা আহিলোঁ মানে ৰখাই নাই কোনো ঠাইতে ৰখা নাই ডাইৰেক্ট যাই আছোঁ পেডেল মাৰি পাই গ'লোঁ চলন্ত হ্ৰদৰ পাৰ হ'লোঁ এতিয়া কাবেৰী বজাৰ অলপমান পিছত চাই থাকক আপোনালোকে সকলো মানে গাড়ীৰ আৱাজ হয়তো শুনা পোৱা নাযায় তথাপি চাই থাকক গাইজ ফাইনেলি আহি পালোঁ কিন্তু আহিয়ে না মানে কি ক'ম মানে ইমান খং উঠছে মানে চাওক বন্ধ কৰি দিছে আজি কিয় বা বন্ধ আজি শনিবাৰ সকলো খুলি দিছে কিন্তু আজি বন্ধ মানে এনেকুৱা ৰাগ উঠি আছে ইমান দূৰৰ পৰা চাইকেল লৈ আহিছে ভাবি চাওক এতিয়া ইয়াত নম্বৰ দিয়া আছে নম্বৰত কল কৰি চাওঁ চাং কি কয় ফোন কৰিছিলোঁ মানে কৈ আছে যে 2 মিনিটত দোকান খুলিম তো আহি থাকক 2 মিনিট পিছত মানে কি হয় ফাইনেলি আহি পেলাই দাদাই চেক কৰি চাই আছে মোবাইলত মানে হেডফোনডাল সঁচাকৈ নষ্ট হয়নে নাই চাই তাই এতিয়া মানে কাগজ পাতি দেখিব নম্বৰ চম্বৰ দেখি তাৰপিছত ক'ব আৰু এইবিলাক মোবাইল দি ধুইছিলে কিন্তু আচল নহয় মানে এনেই বনাই থৈছে আৰু এইফালে চাওক এইটো মানে দোকান খোলাই নাই ডাইৰেক্ট মানে অলপমান জাতক দি দিলোঁ মানে কৈ আছে এসপ্তাহমান পিছত হ'ব টেনশ্যন নাই তো ভাই চলক কাম শেষ হ'ল এতিয়া যাব লাগিব কাবাডী বজাৰত মানে অলপমান বজাৰ আছে বজাৰ তজাৰ কৰি তাৰপিছত যাব লাগিব ঘৰত তো এতিয়া যাব লাগিব কাবাডী বজাৰত মানে যি ফিৰ মোবাইল ধৰিব নোৱাৰিম সেইকাৰণে অলপ পিছত দেখা হৈ আছে ফাইনেলি মানে সকলো হৈ যোৱাৰ পিছত এতিয়া যাই আছোঁ ঘৰত মানে অৱস্থা বেয়া বাজি বহুত ৰ'দ দিছে গাইছ আজি বহুত ৰ'দ দিছে তো আৰু বজাৰৰ পৰা কি লৈ আহিলোঁ চাওক বজাৰৰ পৰা নিমকি আৰু খুৰমা লৈ আহিলোঁ এতিয়া যাব লাগে ঘৰত আৰু চাওক নাই এটা হেৰিও মানে ইদি কাটা নাই আৰু সেই আগত চাওক এটা গাছো নাই আমাৰ ইদি মানে সকলো কাটিছে ৰাস্তা হ'ব আৰু ডাঙৰ এতিয়া চাওক সকলো কাটিছে একটা গাছো নাই আৰু সেইফালে তেলবোৰ সেইফালে পাৰে তো আজিলৈ সিমানে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ তো আজিলৈ বাই